Hello everyone, আজি লৈ নিছো আলু ৰেচিপিৰ অন্যটি ভিডিও। আজি বনালো আলু চপ আৰু কেনেকৈ বনাইছো ক্ৰিস্পি আলু চপ। সম্পূৰ্ণ ভিডিওটো এখলৈকে চাই থাকিব। প্ৰথমতে আলু কেইটামান কাটি বইল কৰি লম। আলু বইল হোৱালৈকে কাটা বিস্কুট কেইখনমান গুৰি কৰি লৈছো আৰু লগতে নহৰু কেফুটি মান আৰু আদা এডোখৰ মিহিমিহিকে কাটি লৈছো আৰু এখিনি পেষ্ট বনাই লম। আলু বইল হৈ গল আৰু এতিয়া আলুখিনি ভাজি লম। আলুখিনি ভাজোতে তেলৰ পৰিমাণ কম দিব কাৰণ পিছত আকৌ তেলত ফ্ৰাই কৰা হ'ব। তেল গৰম হৈ গল, কেইটামান জিৰা দি দিছো আৰু তাত এড কৰি দিম আদা নহৰুৰ পেষ্টখিনি আৰু এতিয়া আলুখিনি দি দিম। হালধি গুৰি আধা চামুচ এড কৰি দিম আৰু ৰং জলকীয়া গুৰি আধা চামুচ আৰু নিমখ সোৱাদ অনুসৰি দিব। এতিয়া এইখিনি ভালদৰে ভাজি লম। ভজা হৈ আহিছে দেখিছে আৰু এতিয়া এইখিনি উলিয়াই লম। আৰু এতিয়া এক কাপ বেসন লৈছো আৰু তাত এড কৰি দিম এচামুচ ৰং জলকীয়া গুৰি আৰু সোৱাদ অনুসৰি নিমখ দি পানী দি ভালদৰে মিশ্ৰণটো মিক্স কৰি লম। মিশ্ৰণটো বেছি ডাঠ বা বেছি পাতল নকৰিব, ঠিক মিডিয়ামত থব। এতিয়া কেৰাহীত তেল দি তেলখিনি গৰম হ'বলৈ দিম। আলুখিনি গোল গোল কৰি বেসনত ভালদৰে ডুবাই তাৰ পিছত কাটা বিস্কুটৰ গুৰিখিনি লগাই গেছ লো ফ্লেমত কৰি তেলত দি যাম। লো ফ্লেমত কৰি সিজিবলৈ দিম আৰু লাহে লাহে লৰাব, বেছি লৰাব নালাগে। ওপৰৰ ভাগটো সিজিবলৈ লাহে লাহে উলটাই দিব। এতিয়া ভালদৰে তেলখিনি টুকি উলিয়াই দিম। ক্ৰিস্পি আলু চপ ৰেডি। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু আগলৈকে এনেকুৱা ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই। থেংক ইউ, বাই বাই।